প্ৰতি বছৰে শৰতলৈ বৰ হেঁপাহেৰে ৰৈ থাকোঁ কিয়নো শৰতত শেৱালি ফুল ফুলে। শেৱালি ফুল মোৰ খুবেই প্ৰিয় আৰু খাবলৈও মই খুবেই ভাল পাওঁ। সেই ৰাতিপুৱাতে উঠিলোঁ আৰু কেইটামান বুটলি আনি আজি বনাওঁ বুলি ভাবিলোঁ। এখেতে আকৌ ৰাতিপুৱাই মাছ ৰাখিছিলে, গতিকে আজি মোৰ প্ৰিয় ব্যঞ্জনখনকে বনাম। আৰু এয়া কেৰাহীত তেল গৰম কৰি লৈ মাছত নিমখ হালধি সানি মচমচীয়াকৈ মাছকেইটা ভাজি ল'লোঁ। লগতে মই ইয়াতে পিঁয়াজ এটা কাটি দিলোঁ আৰু জলকীয়াও দুফাল কৰি তেনেকৈ 2-3টামান মই জলকীয়া দি ল'লোঁ। হালধি নিমখ একেলগে দি ভালকৈ মই লৰাই ল'লোঁ আৰু যিখিনি শেৱালি ফুল মই ধুই ৰাখিছিলোঁ সেইখিনি দি দিলোঁ। এতিয়া এইখিনি অকণমান মজি অহাৰ পিছতে ইয়াতে 1 চামুচ মই আদা নহৰু পেষ্ট দি ল'লোঁ আৰু ধুনীয়াকৈ গোটেইখিনি লৰাই ল'লোঁ। এতিয়া ইয়াতে আধা গিলাচ পানী দিলোঁ আৰু আধা গিলাচ পানীত মই ইয়াতে পিঠাগুড়ি অকণমান গুলি ল'লোঁ। পিঠাগুড়িখিনি দিলে ধুনীয়া গ্ৰেভি হয়। লগতে মাছকেইটা দি ল'লোঁ আৰু ধনিয়া পাত অকণমান দি উতলিবলৈ দিলোঁ। আৰু এয়া চাওক 2 উতল দিয়াৰ পিছতে মাছখিনি কি ধুনীয়া গ্ৰেভি হৈছে। আৰু এয়া মোৰ নিজৰ বাবে আজি পৰিৱেশন কৰিছোঁ। ভাবিছোঁ আজি যিহেতু কোনো নাই, গতিকে মই অকলে আজি মোৰ প্ৰিয় ব্যঞ্জনখন লৈ বহি যাওঁ। আৰু এয়া দেখিছেনে, একেবাৰে সন্মুখতে বহি লৈছোঁ। দেখি চাগে লোভ লাগিছে নহয়নে? লোভ লগাব নালাগে, আপোনালোকেও বনাই খাব।